হেল্ল' এভৰিৱান, সকলোকে শুভ দুপৰীয়া জনালোঁ দেই। আৰু আপোনালোকে দুপৰীয়া খোৱা বোৱা কৰিলেনে বাৰু? নিশ্চয় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু মই এই দুপৰীয়া সাজৰ কাৰণে কি পাওঁ এয়া বাৰীত লৈ আহিছোঁ ছিঙিও বুলি, তাকে অলপ দেখাওঁ বুলি ভাবিলোঁ। এইফালে হৈছে ভেন্দি গছ, এয়া কলি আছে দেই, সৰু সৰু হৈ আছে, কণী কণী। এইফালে হৈছে এজোপা বিলাহী গছ, ইয়াতো কলি আছে, সৰু সৰু হৈ আছে এয়া। ইয়াত পকিছে দেই দুই এটা। আৰু এইফালে এজোপা ভোট জলকীয়া, এবার ভোট জলকীয়া লাগিছে দেই দুই এটা কেইটামান। এজোপা হৈছে জাতি জলকীয়া, নাই ফুলা নাই এজোপা। আৰু এইফালে আহি গ'লোঁ দাংবডি, এজোপা দাংবডি গছ জেং দি দিয়া হৈছে, বগাই আছে আৰু দেই। এনে ঘৰতে খাবলৈ দুই এটা। কলি আছে আৰু এইফালে লগতে আমাৰ তামোল বাৰীখনো দেখাই দিছোঁ। আৰু এইফালে আহি গ'লোঁ এতিয়া ৰঙালাও বাৰীখনলৈ। এয়া এটা লাগি আছে দেই, ইয়াত ঢাকি নথ'লে মানে নৰখে, খাই থৈ দিয়ে আৰু গেলি পচি যায়, সেইটো কাৰণে ইয়াত বান্ধি ৰাখি থোৱা আছে। এইফালে দেখিছেনে, ডাঙৰ হ'লেই, গছজোপা বেছি নাই বগোৱা বাৰু, এয়া দেখিছে নহয়, তথাপিও লাগিছে আৰু এটা দুটা খাবলৈ হয়, খাই থকা হয়। ইফালে এটা অকণমানিকৈ কলি আছে। আৰু এজোপা হৈছে অমিতা, ইয়াতো কলিয়াই আছেহে দেই দুই এটা। আৰু এইফালে হৈছে পাণ দি থৈছে জলফাই গছত। আৰু এইফালে এতিয়া বাৰীতে থকা দাংবডি কেইটামানো ছিঙি ল'লোঁ, আৰু এইফালে কুন্দুলি কেইটামানো ছিঙি লৈছোঁ দেই। আজি দুপৰীয়া সাজত এনেকৈ মিলাই মিলি বনাম আৰু। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।